Hi guys, welcome back to my YouTube channel. Sobe চাহ খাই আছে দেখিছে কাম লাগি আছিল সবে বহি চাহ খাই আছিল এতিয়া ভাবিলো মই শুকান মাছৰ চাটনি বনাও আজি যেহেতু বহুত ৰ'দ দিছে টেঙা দাইল আৰু চাটনি খাব লাগিব এয়া শুকান মাছ লৈ লৈছো জলকীয়া বিলাহী নহৰু আদা আৰু পিয়াজ এই গোটেইখিনি ৰেডি কৰি থৈছো মই তাৰপিছত দাইল মই আগে পাতিলো এখিনি উজলি আছে টেঙা দাইল বিলাহী দিছো এখিনি অলপ দেখাই দিছো আপোনালোকক ধুনীয়াকৈ উজলি আছে তাৰপিছত মই কেৰাহীখন পাতি থৈছো সিমত দি থৈছো তাৰপিছতে অলপ দেৰি মই শুকান মাছখিনি গৰম পানীত তিয়াই থব লাগিব যাতে তাৰ লেতেৰাখিনি ওলাই যায় অলপ মাথাত শুকান মাছত ধুলি সোমাই থাকে সেইটো কাৰণে আপোনালোকে এখন গৰম পানী দি তিয়াই থব তেতিয়া তাৰ লেতেৰাখিনি ওলাই যায় এতিয়া শুকান মাছখিনি অলপ গৰম পানীত তিয়াই থৈ দিছো মই কম পৰিমাণে পানী দিছো যেহেতু বহুত গৰম আছিল সেইটো কাৰণে দিনলি অলপ ধুনীয়াকৈ লৰাই মেলি থৈ দিব লাগিব শুকান মাছখিনি গৰম পানীত তিয়াই থলে ধুনীয়াকৈ কোমলি গ'লে তেতিয়া পটককৈ সিজি যায় পিঁয়াজত বেছি দেৰি দি নলৰালে হ'ব তেতিয়া ধুনীয়াকৈ সিজি যায় তাৰপিছত মই কি কৰিম পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'ব লাগিব পিঁয়াজটো এতিয়া কাটি ল'বলৈ বিলাহীটো কাটিলোঁ তেনেকৈ বিলাহী কাটিলোঁ পিঁয়াজ কাটিলোঁ নহৰু আদা থৈ দিছোঁ জলকীয়া থৈ দিছোঁ এতিয়া অলপ লৰাই দিছোঁ শুকান মাছখিনি এইখিনি অলপ কোমলি গ'ল তাৰপৰা মই পানীখিনি কাঢ়ি লৈছোঁ ধুনীয়াকৈ কাঢ়াৰ পিছত ঠাণ্ডা পানী দি আকৌ এবাৰ ধুই দিব লাগিব 3বাৰমান ধুই ল'ব লাগিব কাৰণ ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব নহ'লে খাই মেলি খিচখিচ লাগিব ভাল নালাগিব এতিয়া গৰম হৈ থকা কেৰাহীখনত অলপ তেল দি দিছোঁ তেলটো কম পৰিমাণে দিব আপোনালোকে তেতিয়া ভাল লাগে নহ'লে অধিক তেল হৈ গ'লেও ভাল নালাগে এতিয়া তেলখিনি গৰম হৈ আছে দেখিছে নহয় আপোনালোকে অলপ তেল দিছোঁ তাতে পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি অলপ সৰহকৈ ল'ব যাতে পিঁয়াজখিনি সৰহকৈ ল'লে তেতিয়া সোৱাদটো ধুনীয়া হয় পিঁয়াজখিনি মই ইয়াত সৰহকৈ দিছোঁ দেখিছে নহয় আৰু অলপ দি দিছোঁ পিঁয়াজখিনি সৰহকৈ দি দিলে বহুত ভাল লাগে এতিয়া লৰাই লৈছোঁ অলপ লাহে পিঁয়াজখিনি লাহে লৰাই থাকিলে মানে তাৰ কালাৰটো বহুত ধুনীয়া ওলায় এতিয়া মই পিঁয়াজখিনি লৰাই আছোঁ লৰাই থকাৰ পাছত তাত নহৰু আদা জলকীয়া দি দিব লৈছোঁ কিন্তু নোৱাৰিছোঁ আকৌ থৈ লোৱাৰ পিছত এতিয়া মই আকৌ হাতেৰে দি দিব লাগিব হাতেৰে দি দিয়া হৈছে নহৰু আদা জলকীয়া গোটেইখিনি দি লোৱাৰ পাছত লাহে লৰাই দিব লাগিব দিয়ে আছোঁ জলকীয়া যিহেতু জলকীয়া খাই চবেই বহুত ভাল পায় আমাৰ ঘৰত অলপ জ্বলা হ'লে ভাল পায় এতিয়া লৰাই আছোঁ ধুনীয়াকৈ দেখিছেনে ধুনীয়াকৈ লৰাই আছোঁ তাৰপিছত আকৌ অলপ নিমখ দি দিছোঁ সোৱাদ অনুসৰি অলপ নিমখ দি দিলে বস্তুখিনি ধুনীয়াকৈ বহি যায় তাৰপৰা বিলাহী দিলোঁ বিলাহী দি লৰাই আছোঁ এতিয়া মাছখিনি খাওঁতে বেটি আহিলে প্লেটখন দিছে তাই যিহেতু বিস্কুট খাই আছিলে অকলে খেলি আছে তাই তাৰপৰা আকৌ মাছখিনি ধুনীয়াকৈ লৰাই দিছোঁ গোটেইখিনি যাতে মিক্স হৈ যায় চব মিক্স হৈ যোৱাৰ পিছত দাইলখিনি অলপ দেখাই দিছোঁ কালাৰটো তাৰপৰা এতিয়া মিক্স হৈ আছে ধুনীয়াকৈ মাছ নহৰু বিলাহী জলকীয়া এনেকৈ কৰি খাবচোন আপোনালোকে ভাল লাগে দাইলখিনি দেখিছোঁ নহয় এতিয়া বাগৰ দিব লাগিব দাইলখিনি যিহেতু আগে পাতিছিলোঁ বাগৰ দিব হ'লেই আকৌ লৰাই দিছোঁ ধুনীয়াকৈ মাছখিনি লৰাই আছোঁ যিহেতু কম তেল দিলে মানে অলপ লাগি যায় ন সেইটো কাৰণে লাহে চিমত দি লৰাই থাকিব লাগে এইফালে বাগৰো দি ল'লোঁ এতিয়া হৈ গ'ল বন্ধ কৰি দিলোঁ এতিয়া বাগৰ দিয়াও হৈ গ'ল অলপ চব দেখাই দিছোঁ প্লাগ লগোৱা ফিউজ দিয়া চব দেখাই দিছোঁ দেখিছেনে চব ৰেডি কৰি থৈ দিছোঁ মিক্সিত যাতে মাৰিম অলপ আৰু অলপ খুন্দনাত মাৰিব লাগিব মই খুন্দনাত মাৰি খাই বহুত ভাল পাওঁ আৰু মিক্সিত মাৰাখিনি মাহঁতে খাব অলপ মোৰ কাৰণে খুন্দনাত মাৰিম বেছি গুড়ি হৈ গ'লেও টেষ্টটো ভাল নালাগে অলপ থাকিব লাগে গোটা সেইটো কাৰণে মই মিক্সিত অলপ মাৰি ল'ম আৰু আধা মোৰ কাৰণে অলপ খুন্দনাত দিম আৰু অলপ খুন্দনাত দি থৈছোঁ দেখিছে নহয় আপোনালোকে খুন্দনাত মাৰি কোনে ভাল পায় খাই আৰু মিক্সিত পিচি খাই কোনে ভাল পায় জনাবচোন মই কিন্তু খুন্দনাত খাই ভাল পাওঁ মিক্সিত দি দিলোঁ চলাই দিম মিক্সি
মিক্সি চলাই দিয়াৰ পাছত ৰিজাল্ট চাব ইমান ধুনীয়া হৈছিলে খাবলৈ। ৰিজাল্টটো চাই আপোনালোকে ক'বচোন ইমান ধুনীয়া হৈছে চাটনিখিনি। জ্বলা কিন্তু বহুত হৈছিলে, খাই বহুত ভাল লাগিলে। দেখিছেনে এয়া কি ধুনীয়া কালাৰ হৈছে চাটনিখিনি। দেখিছেনে ইমানেই ভাল লাগিলে খাই। এয়া চব অলপ উলিয়াই দেখাই দিছোঁ আপোনালোকক। চাটনিখিনি কি ধুনীয়া হৈছে। অলপ বাতিত উলিয়াই আপোনালোকক দেখাম। দেখিছেনে কি ধুনীয়া হৈছে কালাৰটো। এনেকৈ চাটনি খাই বহুত ভাল লাগে, যিহেতু গৰম পৰিছে। চাটনি টেঙাডাল এই চব খাই বহুত ভাল লাগে। সেইটো কাৰণে আজি চাটনিৰ ৰেচিপিটো আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ, বাই বাই। আজিলৈ ইমানে।